নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ নৱম শ্ৰেণীৰ পাঠ্যপুথিৰ সমাজ বিজ্ঞানৰ এটা খণ্ড, দ্বিতীয় খণ্ড ভূগোল। ভূগোলৰ এটা অধ্যায়। সেই অধ্যায়টো আপোনালোকৰ আগত দেখুৱাই দিবলৈ তাৰ কেইটামান প্ৰশ্ন উত্তৰ আপোনালোকৰ লগত আলোচনা কৰিবলৈ মই আজিৰ এই ভিডিঅ'টো বনাইছোঁ। আহক সেই অধ্যায়টোলৈ যাওঁ। সেই অধ্যায়টো হৈছে অসমৰ ভূগোল, চতুৰ্থ অধ্যায়। আহক আমি প্ৰশ্নকেইটালৈ আগবাঢ়ো। এইটো হৈছে তাৰ প্ৰশ্নৰ অনুশীলনী। ইয়াত যথেষ্ট সংখ্যক প্ৰশ্ন আছে। এই প্ৰশ্নসমূহক মই আপোনালোকক ভাগ ভাগ কৰি ভিডিঅ' বনাম, সেয়েহে আপোনালোকে মোৰ এই ভিডিঅ'টো চাই থাকক। ইয়াৰে পাৰ্ট 1ৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ ভূ-প্ৰকৃতিক ভাগ কেইটা কি কি? আহক ইয়াৰ উত্তৰটো চাওঁ। ইয়াৰ উত্তৰটো আছে অনুশীলনীৰে কাষত থকা মূল কথাৰ 1, 2, 3, 4 নম্বৰ পইণ্টটো অসমৰ ভূ-প্ৰকৃতিক প্ৰধানকৈ 4টা ভাগত ভগাব পাৰি। ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা, কাৰ্বি মালভূমি, বৰাইল আৰু দক্ষিণৰ পৰ্বতৰাশি। এই 4টা ভাগত ভগাব পাৰি। 1 নম্বৰ প্ৰশ্নৰ উত্তৰটো হৈছে এইকেইটা। আহক আমি দ্বিতীয় নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। 2 নম্বৰ, ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ-প্ৰাকৃতিক অঞ্চল কেইটা কি কি? ইয়াৰ উত্তৰটো হ'ব 92 পৃষ্ঠাৰ চিত্ৰখনৰ তলত দেখিবলৈ পাইছে মই 2 বুলি দিয়া আছে। সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাটোক উত্তৰৰ পৰা দক্ষিণলৈ 4টা ভূ-প্ৰাকৃতিক অঞ্চলত ভগাব পাৰি, যেনে উত্তৰৰ পাদদেশ অঞ্চল, ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল, ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি আৰু চৰ-চাপৰি অঞ্চল আৰু দক্ষিণৰ পাদদেশ অঞ্চল। এইটোৱেই 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। এতিয়া আহক আমি 3 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 3 নম্বৰ প্ৰশ্ন, ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ প্ৰত্যেকৰে 4খনকৈ প্ৰধান উপনৈৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ প্ৰধান 4খন উপনৈ হৈছে, ইয়াৰে সহজ নামকেইটা আপোনালোকে বাছি ল'ব পাৰে। মই তেওঁ কৈ দিছোঁ, সোৱণশিৰি, ৰঙানদী, বুৰৈ, বৰগাং, জীয়াভৰলী আদি। আকৌ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ প্ৰধান উপনৈ 4খন হৈছে বুঢ়ীদিহিং, দিচাং, দিখৌ, জাঁজি, ভোগদৈ আদি। এইখিনিতে 3 নম্বৰ প্ৰশ্নটো শেষ হৈছে। এতিয়া আহক আমি 4 নম্বৰলৈ যাওঁ। 4 নম্বৰ, ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চলটোৰ চমু বৰ্ণনা দিয়া। ইয়াৰ উত্তৰটো হ'ব 91 নম্বৰ পেজৰ অলপ ওপৰত আপোনালোকে দেখিবলৈ পাইছে ক বুলি দিয়া আছে ব্ৰহ্মপুত্ৰ উপত্যকা। ইয়াৰ পৰা আপোনালোকে লিখিব লাগিব ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা 95 নম্বৰ পৃষ্ঠাৰ বৰাক উপত্যকাৰ ওপৰত দেখিবলৈ পাইছে বৰাইল পৰ্বতৰ পাদদেশ অঞ্চলত অৱস্থিত। ইয়ালৈকে মই আপোনালোকক কোৱা নাই যে ইয়াৰ সকলোবোৰে লিখিব লাগিব, কিন্তু আপোনালোকে নিজেই ভাবি ভাবি বনাই বনাই আটাইবোৰ লিখিব নালাগে। যিবোৰ আপোনালোকে প্ৰয়োজনীয় বুলি ভাবে সেইসমূহ লিখিলে এই উত্তৰটো সমান হৈ যাব। সেয়েহে আমাৰ এই উত্তৰটো হৈ গ'ল। এতিয়া আহক আমি 5 নম্বৰলৈ যাওঁ। এইটো আপোনালোকে লিখিব পাৰিব বুলি আপোনালোকৰ আগত মই গতালোঁ। লিখিব নোৱাৰিলে মোক কমেণ্ট কৰি জনাব। মই আপোনালোকক কমেণ্টত নিশ্চয় পঢ়ি ৰিপ্লাই দিম বুলি কৈছোঁ। আহক আমি 5 নম্বৰলৈ যাওঁ। 5 নম্বৰ, ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি অঞ্চলটোৰ চমু বৰ্ণনা দিয়া। ইয়াৰ উত্তৰটো হ'ব 93 পেজৰ পৰা কিছু ওপৰলৈ আপোনালোকে গৈ দেখিবলৈ পাইছে ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চল, ইয়াৰ উত্তৰ আৰু দক্ষিণ পাৰৰ। ইয়াৰ পৰা আপোনালোকে লিখিব লাগিব 93 পেজৰ ইয়াৰ পৰা 94 পেজৰ অলপ ওপৰত মোহনা অঞ্চল কিছু বহল হৈছে।
ইয়ালৈকে গোটেইখিনি লিখিব নালাগে, আপোনালোকে নিজেই বনাই কিছু অংশ লিখিলেই এই উত্তৰটো সমাধান হৈ যাব। আপোনালোকে বনাই লিখিব পাৰিব বুলি ভাবিছোঁ, সেয়েহে মই ইয়াতে এৰিছোঁ। এতিয়া আহক 6 নম্বৰলৈ যাওঁ। মাজুলীৰ ভৌগোলিক অৱস্থান আৰু সৃষ্টি সম্পৰ্কে লিখা। ইয়াৰ উত্তৰটো হ'ব 94 পেজৰ এই চিত্ৰখনৰ ওপৰত দেখিবলৈ পাইছে যোৰহাট জিলাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ বুকুত। ইয়াৰ পৰা আপোনালোকে লিখিব লাগিব। পুনৰ কৈ দিছোঁ 94 পৃষ্ঠাৰ এই চিত্ৰখনৰ কিছু ওপৰত দেখিবলৈ পাইছে যোৰহাট জিলাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ বুকুত। ইয়াৰ পৰা আপোনালোকে লিখিব লাগিব একে ছবিখনৰ ওপৰত কমি গৈছে। ইয়ালৈকে লিখিলে সেই উত্তৰটো হৈ যাব বুলি মই ভাবিছোঁ। আহক এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। 7 নম্বৰ, বৰাক উপত্যকাৰ চাৰিসীমা আৰু বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো হ'ব 95 পৃষ্ঠাৰ বৰাক উপত্যকাৰ পৰা 96 পৃষ্ঠাৰ কিছু ওপৰলৈ, কাৰ্বি মালভূমিৰ অলপ ওপৰলৈ, লেংগাই অন্যতম। ইয়ালৈকে আপোনালোকে ইয়াৰ ভিতৰত থকা কথাখিনি পঢ়ি এবাৰ বনাই লিখিবলৈ চেষ্টা কৰিব আৰু তাৰ বৈশিষ্ট্য আৰু চাৰিসীমা বেলেগকৈ বৰ্ণাই লিখিব। তেনে কৰিলে এই উত্তৰটো সম্পূৰ্ণ হৈ উঠিব। আহক ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। 8 নম্বৰ, কাৰ্বি মালভূমিৰ চাৰিসীমা আৰু বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো হ'ব 96 পৃষ্ঠাৰ কিছু ওপৰলৈ দেখিবলৈ পাইছে কাৰ্বি মালভূমি। ইয়াৰ পৰা বৰাইলৰ দক্ষিণৰ পৰ্বতৰাশি কিছু ওপৰলৈ ভূ-প্ৰকৃতি গঢ় লৈ উঠিছে। ইয়ালৈকে পঢ়ি গোটেইখিনি ভালদৰে বুজি বনাই আপোনালোকে লিখিব পাৰিব বুলি মই আশা কৰিলোঁ। 9, বৰাইলৰ দক্ষিণৰ পৰ্বতৰাশিৰ বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা। 96 পৃষ্ঠাৰ ঘ, বৰাইলৰ দক্ষিণৰ পৰ্বতৰাশিৰ নাগালেণ্ড টুৱেনচাঙৰ পৰা আপোনালোকে লিখিব লাগিব অংশটোতকৈ তুলনামূলকভাৱে চাপৰ। ইয়ালৈকে পঢ়ি আটাইবোৰ অৰ্থ বুজি ভালদৰে বনাই আপোনালোকে লিখিব পাৰিব বুলি মই আশা কৰিলোঁ। আহক ইয়াৰ পাছৰ প্ৰশ্নটোলৈ যাওঁ। 10 নম্বৰ, অসমৰ জলবায়ু কোন শ্ৰেণীৰ অন্তৰ্গত? ইয়াৰ বৈশিষ্ট্য সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ উত্তৰটো হ'ব এতিয়া আপোনালোকে উত্তৰ বুলি দি লিখিব লাগিব অসমখন ভৌগোলিকভাৱে উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত। এতিয়া আপোনালোকে প্ৰেগাপ চেঞ্জ কৰি লিখিব লাগিব ইয়াৰ বৈশিষ্ট্যসমূহ হ'ল। আকৌ কৈ দিছোঁ ইয়াৰ বৈশিষ্ট্যসমূহ হ'ল বুলি লিখি আপোনালোকে লিখিব লাগিব অসমৰ জলবায়ু মূলতঃ মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱান্বিত। ইয়াৰ পৰা আপোনালোকে লিখিব লাগিব বায়ুৰ চাপৰ প্ৰভাৱো অসমৰ জলবায়ুত পৰে। আকৌ দেখাই দিছোঁ অসমৰ জলবায়ু মূলতঃ মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱান্বিত। ইয়াৰ পৰা ঋতুভেদে উত্তৰ-পশ্চিম ভাৰতৰ ভূখণ্ডৰ পৰিৱৰ্তিত বায়ুৰ চাপৰ প্ৰভাৱো অসমৰ জলবায়ুত পৰে। ইয়ালৈকে লিখিলে এই প্ৰশ্নটোৰ উত্তৰ সম্পূৰ্ণ হৈ যাব। মই আজি আপোনালোকক এইটো ভিডিঅ'ত প্ৰশ্ন নং 10 লৈকে উল্লেখ কৰিছোঁ। ইয়াৰ পাছৰ প্ৰশ্ন উত্তৰকেইটা পাৰ্ট 2, পাৰ্ট 3 যিমানলৈকে যায় তিমানত আপোনালোকক প্ৰকাশ কৰিম। আজিৰ এইটো খণ্ড পাৰ্ট 1 বুলি মই নামাকৰণ কৰিছোঁ। সেয়েহে আমাৰ ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। কিবা ভুল ভ্ৰান্তি হ'লে তলৰ কমেণ্ট বক্সত লিখি জনাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব সেই ওপৰত ওলাই থকা ভগৱানৰ ফটোখনত ক্লিক কৰি। আৰু ছাইডত থকা ভিডিঅ'কেইটা মই আপোনালোকৰ বাবে দিছোঁ। আপোনালোকে সেইকেইটা চাই ভাল পাব বুলি মই আশা কৰিছোঁ। ধন্যবাদ। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব সেই ওপৰত থকা ভগৱানৰ ফটোখনত ক্লিক কৰি। ধন্যবাদ।